হেল্ল' এভৰিৱান, আজি বহুত দিন হ'ল মিনি ব্লগ দিবই পৰা নাছিলোঁ। ভাবিলোঁ আজি মিনি ব্লগ এটা বনাই দিওঁ। পিছে আজি দিনটো স্পেচিয়েল আছিলে দেই, মানে মানুহজনৰ আছিল জন্মদিন। পিছে দিনৰ পৰা ভিডিঅ'টো বনাম বুলি ভাবি আছিলোঁ। এটা প্ৰব্লেম হ'ল, প্ৰব্লেমটোৰ পৰা মই ভিডিঅ' বনোৱা নহ'লেই আৰু একদম সন্ধিয়াতে বনাই দিলোঁ আৰু মিনি ব্লগটো। আৰু এইফালে আমি আহিলোঁ বজাৰলৈ, মানে পাপৰি মই ভণ্টি আহি গ'লোঁ বজাৰ কৰিবলৈ আৰু ধুনীয়াকৈ বজাৰ চজাৰ লৈ ল'লোঁ। আৰু এই বগৰীডাল দেখিলে কাৰ সৰু কাললৈ মনত পৰিব। আৰু আগতে মই স্কুল যাব হ'লে মোক মায়ে এটকা দিবই লাগিব, তাৰপিছতহে মই স্কুল যাওঁ আৰু গৈ লগে লগে বগৰী এডাল কিনি লওঁ। আৰু এতিয়া চাওকচোন মৰমে আমাৰ পৰা পইচা বিচাৰিব পৰা হৈ গ'ল। আৰু এইফালে পাপৈ মাকে ধুনীয়াকৈ চাহ আৰু পাপৈক আজি নিমন্ত্ৰণ জনালোঁ আমাৰ ঘৰত ভাত খাবৰ বাবে, মানুহজনৰ বাৰ্থডে বুলি। মানুহজন পিছে নাই, মানুহজন আজি আছিল খানা আৰু তেওঁ আজি ভিডিঅ'ত উঠোৱা নহ'লেই বাৰ্থডে বুলি। আৰু এইফালে মই ধুনীয়াকৈ মাংস বনাবলৈ ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ আৰু এইবোৰ চব আলু চালু গুচাই ল'লোঁ। আৰু এইফালে মোৰ মাংস আধা আধি সিজিলে আৰু মাংস হ'ল আৰু ধুনীয়াকৈ ভাত চাত